নমস্কাৰ, মই দিগন্ত ডেকা। পাঠ কৰিবলৈ লৈছোঁ এখনি নীলাখামৰ চিঠি। পঠিয়াইছে গাৰ্গী বৰুৱাই নিয়ৰলে বুলি। প্ৰতি নিয়ৰ। ভালে আছা নিশ্চয়। চিঠিৰ ভাজত মোৰ কুশল বাৰ্তা পঠিয়াইছোঁ। প্ৰেমৰ বৰ্ষপূৰ্তিৰ শুভকামনা আমালৈ। সপোনৰ কেঁচা আলিত ৰৈ বাট বুলি বাট নেদেখা আজি ৩ বছৰ সম্পূৰ্ণ হ'ল। দূৰত্ব ছিঙি প্ৰতিদিনে তোমাক লগ পোৱাৰ আখৰা কৰোঁ। হাতত হাত ধৰি সুধিম, কিমান হেঁপাহ আৰু কিমান আপোন হ'লে তোমাৰ নামত মোৰ প্ৰতিটো উশাহত প্ৰেমৰ বলিয়ালি চলে। তোমাৰ হৃদয়ৰ কাৰাগাৰত বন্দী হৈ থকাৰ হেঁপাহত হাজাৰটা অপৰাধ কৰিবলৈ সাজু। জোখতকৈ বেছি ভাল পাওঁ বুলি শুনাৰ অজুহাতত মৰম কমাৰ গোচৰ দিওঁ তোমাৰ ওচৰত। চিঠিৰ উত্তৰত লিখিবলৈ নাপাহৰিবা, ভাল পাওঁ তোমাক। প্ৰেমৰ বৰ্ষপূৰ্তিত আলিংগনৰ মায়াজাল সাজিম। শূন্যহীনতাত অভিমানৰ যোগ বিয়োগ কৰিম আৰু বিষণ্ণতাত বিচ্ছেদৰ সোঁৱৰণি পাতিম। আজিলৈ এৰিছোঁ। চিঠিৰ জৰিয়তে এগালমান মৰম বুটলিবা। জীৱনটো একেলগে ভগাই লোৱাৰ প্ৰতিশ্ৰুতিৰে। ইতি তোমাৰ অভিমান।